নমস্কাৰ স্বাগতম জনাইছো মই আন এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ আৰু এটা নতুন ৱেবছাইট লৈ আহিছোঁ যিটো আপোনালোকে ফ্ৰীকৈ আৰ্নিং কৰিব পাৰিব। ফ্ৰীকৈ আৰ্নিং কৰিবলৈ হ'লে ইয়াত আপুনি ফাৰ্ষ্ট টাইম ৰেজিষ্টাৰ কৰিব লাগিব আৰু ইয়াত ৰেজিষ্টাৰ কৰিয়ে আপুনি 200 টকা বোনাছ পাব। ঠিক আছে, প্ৰথম ৰেজিষ্টাৰ কৰিবলৈ আপুনি ইয়াত সাইন আপ কৰিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব, নেক্সট আপোনাৰ পাছৱৰ্ড এটা দিব লাগিব, নেক্সট এটা কনফাৰ্মেশ্যন পাছৱৰ্ড দিব লাগিব, নেক্সট ইয়াত আপোনাৰ ইনভিটেশ্যন কোডটো থাকিব আৰু ইয়াত এইটো আপুনি টিক কৰিব। ঠিক আছে, টিক কৰাৰ পিছত আপুনি ইয়াত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। মোৰ ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি দিম, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰা ৰেজিষ্টাৰ কৰিব পাৰিব। ইয়ালৈ ডাইৰেক্ট ৰিডাইৰেক্ট কৰি দিব। মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, ৰিডাইৰেক্ট আপোনাক কৰি দিব, ইয়ালৈ ৰিডাইৰেক্ট পঠাই দিব। ঠিক আছে, ইয়াৰ পৰা আপুনি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। মই অলৰেডি ৰেজিষ্টাৰ কৰা আছে, মই লগ ইন কৰি লৈছোঁ। লগ ইন কৰাৰ পিছত আপুনি ইয়াত কনফাৰ্মেশ্যন কৰিব। ঠিক আছে, ইয়াত আপুনি ইয়াত ওপৰত দেখাই আছে চাওক, ফ্ৰী বোনাছ আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি 200 টকা পাব আৰু ডেইলি আপোনাৰ 10 টকা থাকিব, 10 টকা ফ্ৰীকৈ আৰ্নিং কৰিব পাৰিব আৰু ফ্ৰী প্লেন ডেইলি আৰ্নিং 12 টকা। আপুনি কাৰোবাক যদি ৰেফাৰ কৰে 20 টকা থাকিব, টোটেল আপোনাৰ 242 টকা হ'ব। ঠিক আছে, টোটেল আপোনাৰ 242 টকা ইনকাম হ'ব ফ্ৰীকৈ। আৰু ইয়াত আপুনি ডেইলি 10 টকা ইনকাম কৰিবলৈ হ'লে আপুনি ইয়াত চাইন ইন কৰিব। ঠিক আছে, ইয়াত চাইন ইন কৰিব, মই অলৰেডি কৰা আছে। এইটো ইউ হেভ চেক ইন টুমৰো দেখাইছে, সেইটো কাৰণে মই অলৰেডি ক্লেইম কৰিলোঁ। ঠিক আছে, আপোনালোকে ক্লেইম কৰিব পাৰিব। আৰু আপোনাৰ টোটেল বেলেঞ্চটো চাবলৈ হ'লে আপুনি ইয়াত চাব পাৰিব, মাইনত ক্লিক কৰিব। ঠিক আছে, মই মাইনত ক্লিক কৰিছোঁ। মাইনত ক্লিক কৰাৰ পিছত ওপৰত দেখাব 210 টকা। ঠিক আছে, মই অলৰেডি 210 টকা পালোঁ, মানে মই ৰেজিষ্টাৰ কৰা 200 টকা পাইছোঁ আৰু 10 টকা এক্সট্ৰা বোনাছ, মানে ডেইলি যিটো 10 টকা থাকিব সেইটো ডেইলি 10 টকা থাকিবই। আপুনি চাইন ইন কৰি ডেইলি 10 টকাটো ক্লেইম কৰিব পাৰিব। ঠিক আছে, আপুনি ইয়াত উইথড্ৰল কৰি লগাব, ইয়াত এক মিনিট, ইয়াত আপোনালোকে উইথড্ৰল লগাব পাৰিব আৰু ডিপজিটো কৰিব পাৰিব। বিশেষকৈ এইটো এটা ইনভেষ্টমেণ্ট প্লেনিং হয় আৰু আপোনালোকে যদি বেছি টকা আৰ্নিং কৰিব বিচাৰে, বেছি টকা যদি আহৰণ কৰিব বিচাৰে, বেছি টকা ইনকাম কৰিবলৈ হ'লে আপুনি ইয়াত ইনভেষ্ট কৰিব লাগিব। ঠিক আছে, যদি বিচাৰে, মই আপোনালোকক এডভাইচ দিয়া নাই। যদি আপোনালোকৰ নিজৰ ৰিস্কৰ মতে যদি ইনভেষ্ট কৰিব বিচাৰে, ইয়াত ইনভেষ্ট কৰি টকা আৰ্ণ কৰিব পাৰে। ঠিক আছে, মই এটা প্লেনিং দেখা দিছোঁ, এইটো আপোনাৰ এক মিনিট আপোনাক দেখাইছোঁ। ইয়াত ইনভেষ্টমেণ্ট প্লেন তলত আছে চাওক, এইটো আপোনাৰ 600 টকা যদি ইয়াত ইনভেষ্ট কৰে, এটা আছে 600 টকা যদি ইনভেষ্ট কৰে, তেতিয়া আপোনাৰ আহিব 48 টকা ডেইলি আহিব প্ৰফিট, আৰু টোটেল প্ৰফিটটো হ'ব 4320 টকা আৰু 90 ডেজৰ কাৰণে এইটো থাকিব, লক হৈ থাকিব। ঠিক আছে, আৰু ঠিক তেনেদৰে আৰু ইনভেষ্টমেণ্ট প্লেন আছে। আৰু আপুনি যদি এইটোত চালে আপুনি ইয়াত 1400 টকা ইনভেষ্ট কৰিব লাগিব। প্ৰাইচ প্লেন আছে, এইটো 2 নম্বৰ প্লেনটো হৈছে 1400 টকা ইনভেষ্ট কৰিব লাগিব আৰু 180 টকা ডেইলি আহিব, টোটেল 16200 টকা হ'ব। এইটো 90 ডেজৰ কাৰণে থাকিব। ঠিক আছে, এইটো 90 ডেজৰ কাৰণে থাকিব এইটো প্লেন। আৰু তেনেকৈ ঠিক তললৈও আছে, আৰু তললৈও আপুনি এনেকৈ ইনভেষ্ট কৰিব পাৰিব। ইয়াত আপুনি যদি 3300 টকা যদি ইনভেষ্ট কৰে, ডেইলি আহিব আপোনাৰ 528 টকা আৰু টোটেলটো হ'ব 47,520 ৰুপিজ হ'ব, 47,520 টকা হ'ব। আৰু এইটো 90 ডেজৰ কাৰণে থাকিব। ঠিক আছে, এইটো 90 ডেজৰ কাৰণে থাকিব। ঠিক আপোনালোকে এনেকৈ আপুনি ইনভেষ্ট কৰিও টকা আৰ্ণ কৰিব পাৰে, যদি নিজৰ ৰিস্ক মতে লগাব বিচাৰে লগাব পাৰে। আৰু আপুনি ৰিচাৰ্জ কৰিবলৈ হ'লে কি কৰিব লাগিব, এইটো এটা নতুন কোম্পেনী, যিকোনো কোম্পেনী নতুন হ'লে, যিকোনো কোম্পেনীত যদি কোম্পেনীটো নতুন হয়, পইচাটো প্ৰথমতে দি যায়, পিছত নিদিয়ে, উইথড্ৰল নিদিয়া হয়। ফাৰ্ষ্ট টাইম পইচাটো দিবই, সেইটো খাটাং। সেইকাৰণে যিকোনো কোম্পেনীত যদি আহে ইনভেষ্ট কৰোঁ বুলি ক'লে কৰিব পাৰে, আৰু নিজৰ ৰিস্কত এইটো কৰিব। মই এডভাইচ দিয়া নাই আপোনালোকক যে কৰিবই লাগিব বুলি, কোনো ফাইনেন্সিয়েল এডভাইচ দিয়া নাই মই আপোনালোকক কৰিবই লাগিব বুলি। সেইটো আপোনালোকৰ নিজৰ ৰিস্কত কৰিব পাৰে। মই জাষ্ট কৈছোঁ, আপোনালোকে যদি কৰিব পাৰে, নকৰিলেও আপুনি ফ্ৰীকৈ আৰ্ণ কৰিব পাৰিব। ঠিক আছে, আৰু ডিপজিট কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব, ইয়াত আপুনি ডিপজিট কৰিবলৈ হ'লে ডিপজিটত ক্লিক কৰিব লাগিব। যদি আপুনি ইনভেষ্ট কৰোঁ বুলি ভাবে, ইয়াত আপুনি ডিপজিটত ক্লিক কৰিব। ইনভেষ্ট কৰোঁ বুলি ভাবিলে ডিপজিট ক্লিক কৰাৰ পিছত ইয়াত আপুনি এমাউণ্টটো ছিলেক্ট কৰিব লাগিব, 600 বা 1400, আপুনি যিটো কৰে 3300, এইটো 600, 1400, 3300, এইটো আপোনালোকে এইখিনি প্লেনিং আছে, চাই ল'ব পাৰিব, কৰি ল'ব পাৰিব যদি কৰোঁ বুলি ভাবে। ইয়াত যিকোনো এটা অপশ্যনত ক্লিক কৰিব, এমাউণ্টটো ছিলেক্ট কৰি যিকোনো এটা অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ফোনপে' বা পে'টিএম তালৈ লৈ যাব। ইয়াত অপশ্যন দিয়া আছে,
আপুনি পেটিএমৰ দ্বাৰাও ইনভেষ্ট কৰিব পাৰে, ফোনপে' দ্বাৰা ইনভেষ্ট কৰিব পাৰে, জিপে' দ্বাৰা ইনভেষ্ট কৰিব পাৰে আৰু UPI দ্বাৰা ইনভেষ্ট কৰিব পাৰে। ইয়াৰ ভিতৰত আপুনি যিকোনো এটা চিলেক্ট কৰি ল'ব, ঠিক আছে। এনেকৈ যিকোনো এটা ইয়াৰ ভিতৰত চিলেক্ট কৰি ল'ব, ঠিক আছে। মই এইটো দেখাই দিছোঁ এটা। তাৰপিছত আপুনি পেটিএমৰ দ্বাৰা যদি কৰিব বিচাৰে পেটিএমত ক্লিক কৰি দিব। ইয়াতো এনেকৈ টিক হৈ থাকিব আৰু ইয়াত ছাবমিটত ক্লিক কৰিব, ঠিক আছে। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ অট'মেটিক পেটিএমলৈ ৰিডাইৰেক্ট কৰি দিব। আপুনি তাৰ পৰা আপুনি এমাউণ্টটো লিখি পিনি ইয়াত যিমানটো এমাউণ্ট কৰিছে সিমানটো এমাউণ্ট পঠাই দিব পাৰিব ইয়ালৈ।